নমস্কাৰ বৃহৎ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি আজি 133 নম্বৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে অলপতে বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সন্মিলনখন ক'ত অনুষ্ঠিত হয় অপচন 4টা দিয়া আছে অপচন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অপচন বি মানাহ ৰাষ্ট্ৰীয় উদ্যান অপচন সি ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু অপচন ডি দিয়া আছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হৈছে অপচন বি মানাহ ৰাষ্ট্ৰীয় উদ্যান অলপতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী সন্মিলনখন অনুষ্ঠিত হয় বাতৰিত প্ৰকাশ পোৱা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ কৰা হাতী গণনা মতে প্ৰায় কিমান হাতী পোৱা গৈছিল অপচন এ 500টা অপচন বি 900টা অপচন সি 1200টা আৰু অপচন ডি দিয়া আছে 1500টা এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হৈছে অপচন সি প্ৰায় 1200টা বাতৰিত প্ৰকাশ পোৱা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ কৰা হাতী গণনা মতে প্ৰায় 1200টা হাতী পোৱা গৈছিল ভাৰতবৰ্ষত মুঠ কেইখন এলিফেণ্ট ৰিজাৰ্ভ আছে অপচন এ 25খন অপচন বি 33খন অপচন সি 39খন আৰু অপচন ডি দিয়া আছে 42খন এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হৈছে অপচন বি 33খন ভাৰতবৰ্ষত মুঠ 33খন এলিফেণ্ট ৰিজাৰ্ভ আছে অসম চৰকাৰে 2024-25 বৰ্ষৰ বাজেটত অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিখনৰ বাবে কিমান ধন ধাৰ্য কৰিছে অপচন এ 550 কোটি টকা অপচন বি 620 কোটি টকা অপচন চি 690 কোটি টকা আৰু অপচন ডি দিয়া আছে 810 কোটি টকা এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হৈছে অপচন এ 550 কোটি টকা অসম চৰকাৰে 2024-25 বৰ্ষৰ বাজেটত অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিখনৰ বাবে 550 কোটি টকা ধাৰ্য কৰিছে অলপতে তাৰালাংচ মহোৎসৱ অসমৰ কোন ঠাইত উদযাপন কৰা হয় অপচন এ হাইলাকান্দি অপচন বি কৰিমগঞ্জ অপচন চি কাৰ্বি আংলং আৰু অপচন ডি দিয়া আছে কোকৰাঝাৰ এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হৈছে অপচন চি কাৰ্বি আংলং অলপতে কাৰ্বি আংলঙত তাৰালাংচ মহোৎসৱ অনুষ্ঠিত কৰা হয় অসম চৰকাৰে 2022-23 বিত্তীয় বৰ্ষত বিত্ত বিভাগৰ অধীনত কিমান টকা সংগ্ৰহ কৰিছে অপচন এ 15,102 কোটি টকা অপচন বি 18,659 কোটি টকা অপচন চি দিয়া আছে 19,715 কোটি টকা আৰু অপচন ডি দিয়া আছে 21,291 কোটি টকা এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হৈছে অপচন চি 19,715 কোটি টকা অসম চৰকাৰে 2022-23 বিত্তীয় বৰ্ষত বিত্ত বিভাগৰ অধীনত 19,715 কোটি টকা সংগ্ৰহ কৰিছে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই উৎক্ষেপণ কৰা পৰৱৰ্তী প্ৰজন্মৰ জলবায়ু পৰ্যবেক্ষণৰ কৃত্ৰিম উপগ্ৰহটোৰ নাম কি অপচন এ ইনছেট-3 DS অপচন বি ইণ্ডিয়া-3 DS অপচন চি আৰ্যভট্ট-3 DS আৰু অপচন ডি দিয়া আছে চন্দ্ৰযান-3 DS এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ইনছেট-3 DS চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই উৎক্ষেপণ কৰা পৰৱৰ্তী প্ৰজন্মৰ জলবায়ু পৰ্যবেক্ষণৰ কৃত্ৰিম উপগ্ৰহটোৰ নাম হৈছে ইনছেট-3 DS ইনছেট-3 DS কৃত্ৰিম উপগ্ৰহটোৰ ওজন কিমান অপচন এ 1741 কিলোগ্ৰাম অপচন বি 1972 কিলোগ্ৰাম অপচন চি 2274 কিলোগ্ৰাম আৰু অপচন ডি দিয়া আছে 2561 কিলোগ্ৰাম এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হৈছে অপচন চি 2274 কিলোগ্ৰাম ইনছেট-3 DS কৃত্ৰিম উপগ্ৰহটোৰ ওজন হৈছে 2274 কিলোগ্ৰাম অসমত মুঠ কেইখন এলিফেণ্ট ৰিজাৰ্ভ আছে অপচন এ 4খন অপচন বি 6খন অপচন চি 8খন আৰু অপচন ডি দিয়া আছে 10খন এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 4খন অসমত মুঠ 4খন এলিফেণ্ট ৰিজাৰ্ভ আছে
অসম চৰকাৰে কোনখন আঁচনিৰ অধীনত 25,000 গৰাকী তীৰ্থযাত্ৰীক অযোধ্যাৰ ৰাম মন্দিৰলৈ তীৰ্থযাত্ৰা কৰাৰ সুবিধা আগবঢ়ায়? অপশ্যন এ ধৰ্মজ্যোতি আঁচনি, অপশ্যন বি পুণ্যধাম আঁচনি, অপশ্যন চি পুণ্যতীৰ্থ যোজনা আৰু অপশ্যন ডি দিয়া আছে তীৰ্থযাত্ৰী যোজনা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পুণ্যতীৰ্থ যোজনা। অসম চৰকাৰে পুণ্যতীৰ্থ যোজনা আঁচনিখনৰ অধীনত 25,000 গৰাকী তীৰ্থযাত্ৰীক অযোধ্যাৰ ৰাম মন্দিৰলৈ তীৰ্থযাত্ৰা কৰাৰ সুবিধা আগবঢ়ায়। কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো তথা দেশৰ তৃতীয়টো ছেমি কণ্ডাক্টৰ ইউনিট অসমৰ কোন ঠাইত স্থাপনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়? অপশ্যন এ মালিগাঁৱত, অপশ্যন বি জালুকবাৰীত, অপশ্যন চি পাঞ্জাবাৰীত আৰু অপশ্যন ডি দিয়া আছে নুনমাটিত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মালিগাঁৱত। কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো তথা দেশৰ তৃতীয়টো ছেমি কণ্ডাক্টৰ ইউনিট অসমৰ মালিগাঁৱত স্থাপনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। অসম চৰকাৰৰ 2024-25 বৰ্ষৰ বাজেটত মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিখনৰ বাবে কিমান ধন ধাৰ্য কৰিছে? অপশ্যন এ 510 কোটি টকা, অপশ্যন বি 580 কোটি টকা, অপশ্যন চি 600 কোটি টকা আৰু অপশ্যন ডি দিয়া আছে 650 কোটি টকা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 600 কোটি টকা। অসম চৰকাৰৰ 2024-25 বৰ্ষৰ বাজেটত মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিখনৰ বাবে 600 কোটি টকা ধাৰ্য কৰিছে। 2021-22 বৰ্ষৰ তুলনাত 2022-23 বৰ্ষত অসমত নিজস্ব ৰাজহ কিমান শতাংশলৈ বৃদ্ধি পাইছে? অপশ্যন এ 30.7%, অপশ্যন বি 35.3%, অপশ্যন চি 40.8% আৰু অপশ্যন ডি দিয়া আছে 43.6%। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 30.7%। 2021-22 বৰ্ষৰ তুলনাত 2022-23 বৰ্ষত অসমত নিজস্ব ৰাজহ 30.7%লৈ বৃদ্ধি পাইছে। কোনখন দেশৰ বিজ্ঞানীসকলে কাঠেৰে সাজি উলিওৱা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ উৎক্ষেপণৰ বাবে সাজু কৰি তুলিছে? অপশ্যন এ ভাৰত, অপশ্যন বি চীন, অপশ্যন চি জাপান আৰু অপশ্যন ডি দিয়া আছে আমেৰিকা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জাপান। জাপানৰ বিজ্ঞানীসকলে কাঠেৰে সাজি উলিওৱা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ উৎক্ষেপণৰ বাবে সাজু কৰি তুলিছে। বাতৰিৰ শিৰোনামা দখল কৰা জাপানৰ বিজ্ঞানীসকলে কাঠেৰে সাজি উলিওৱা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? অপশ্যন এ চাইক্লোন, অপশ্যন বি লিগ্ন'ছেট, অপশ্যন চি ছাফিৰ-2 আৰু অপশ্যন ডি দিয়া আছে লং মাৰ্চ 1। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লিগ্ন'ছেট। বাতৰি শিৰোনামা দখল কৰা জাপানৰ বিজ্ঞানীসকলে কাঠেৰে সাজি উলিওৱা কৃত্ৰিম উপগ্ৰহটোৰ নাম হৈছে লিগ্ন'ছেট। এই খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে বৰ্তমান অসম চৰকাৰৰ কৃষি মন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।